আদিবাসী ছাত্ৰ সংস্থা কাৰ্বি আংলং জিলা কমিটি আমাৰ সন্মানীয় ডেপুটি কমিশনাৰৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰোঁ, য'ত আমাৰ বিশেষ ডিমাণ্ড আমি কেইটামান থৈছোঁ। যি যোৱা 19 জানুৱাৰী তাৰিখে কাৰিগাঁও কোকৰাঝাৰ জিলাত যি আদিবাসী আৰু বড়োৰ মাজত যি জাতিগত সংঘৰ্ষ হ'ল, এইটো আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ। লগতে আমি দেখিব পাইছোঁ যে তাত দুটা পক্ষৰ মাজত সংঘৰ্ষ হ'ল, কিন্তু এক পক্ষ তাত বৰ্তমান তদন্ত চলি আছে আৰু এক পক্ষ আমাৰ মানুহকে বৰ্তমানলৈকে জেললৈ প্ৰেৰণ কৰিছে। এতিয়া অন্য সমাজৰ মানুহ, বড়ো সমাজৰ মানুহক আজিলৈকে একজনকো কৰায়ত্ব কৰা নাই। লগতে আমি দেখিব পাইছোঁ যে আমাৰ যি মানুহ কেইজনক আজিলৈকে জেললৈ প্ৰেৰণ কৰিছে, তাতে কিছুমান আমাৰ ব্যক্তি আছে, কিছুমান আমাৰ মানুহ আছে যিবিলাক এই ঘটনাৰ লগত জড়িত নাই। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰীক ক'ব বিচাৰোঁ যে এই ঘটনাৰ লগত জড়িত নথকা আমাৰ মানুহবিলাকক নিস্বাৰ্থ এৰি দিব লাগে। আৰু আমি ডিমাণ্ড কৰোঁ তেখেতক যে এই যি কাৰিগাঁও কোকৰাঝাৰ জিলাত যিটো ঘটনা হ'ল যোৱা 19 জানুৱাৰী 2026 তাৰিখে, এই ঘটনাক লৈ CBI তদন্ত দিব লাগে, যাতে তদন্ত প্ৰপাৰলি হ'ব আৰু যিবিলাক মানুহে এই ঘটনাৰ লগত জড়িত আছে এই মানুহবিলাকে শাস্তি পাওক আৰু যিবিলাক ভুক্তভোগী আছে এই ভুক্তভোগীসকলে ন্যায় পাওক। আৰু যি ফেমিলিৰ আজিলৈকে ঘৰ জ্বলি গৈছে, সিহঁতৰ পুনৰ সংস্থাপন হোৱা নাই। আমি অসম চৰকাৰ লগতে BTR চৰকাৰক আমি ক'ব খোজোঁ যে এই ফেমিলিহঁতক, এই পৰিয়ালবৰ্গহঁতক অতি সোনকালে পুনৰ সংস্থাপন দিব লাগে। যি ল'ৰা ছোৱালী পঢ়ি আছিলে সিহঁতৰ কিতাপ পত্ৰ জ্বলি গ'ল, সিহঁতৰ পঢ়া শুনাৰ ব্যৱস্থা কৰি দিব লাগে। আৰু এই যি আমাৰ দাবী আছে এই দাবীখিনি অতি সোনকালে পূৰণ কৰিব লাগে বুলি আমি এই আপোনালোকৰ মাধ্যমৰ যোগেদি আমি অসম চৰকাৰ তথা BTR চৰকাৰক অনুৰোধ জনাইছোঁ। লগতে আমি ক'ব খোজোঁ যে বিজেপি চৰকাৰ যেতিয়া অসমত আহিলে তথা ভাৰতত চৰকাৰ গঠন কৰিলে, তেতিয়া অসমত যেতিয়া আমাৰ ভাৰতৰ মুখ্যমন্ত্ৰী আহিছিলে, তেখেতে কৈছিলে যে আমাক অতি সোনকালে জনজাতিকৰণটো দিম বুলি। কিন্তু আমাৰ যি আদিবাসী পিছ আকৰ্ড হৈ গ'ল, পিছ আকৰ্ডৰ দফা 101 তাতো লিখা আছে যে অতি সোনকালে আদিবাসীসকলক জনজাতিকৰণ দিয়া হ'ব, কিন্তু আজিলৈকে দেখিব আমি পোৱা নাই। গতিকে আমি ক'ব খোজোঁ যে এই 2026 চনৰ যি ইলেকশ্যন আছে, ইলেকশ্যনৰ আগে আমাৰ এই যি 101 আদিবাসী পিছ আকৰ্ডৰ যি ধাৰা আছে এই ধাৰাটো ইমপ্লিমেণ্ট কৰিব লাগে আৰু আমাক জনজাতিকৰণৰ মৰ্যাদাটো দিব লাগে। আৰু আমাৰ যি বাগানত থকা চাহ শ্ৰমিক আছে, চাহ শ্ৰমিকৰসকলক দৈনিক মজুৰি যিটো পাব লাগে, যিটো প্ৰাপ্য আমি দিনত কাম কৰি সেই দৈনিক মজুৰি আমি আজিলৈকে পাবলৈ সক্ষম হোৱা নাই। গতিকে অসম চৰকাৰক ক'ব খোজোঁ যে মানৱতা খাতিৰত আমাৰ এই মজুৰি কৰা লেবাৰসকলক ন্যূনতম 550 টকা প্ৰতিদিনে দিবলৈ অনুৰোধ জনাইছোঁ আৰু অতি সোনকালে দিয়াৰ ব্যৱস্থাটো কৰিব লাগে। বিশেষ নকয়, ইমানকৈ ধন্যবাদ। আজি আমি ভাবিবলৈ বাধ্য হৈছোঁ আৰু আমাৰ বিবেকে কৈ আছে যে যি বিজেপি চৰকাৰ অসমত তথা ভাৰতত বৰ্তমান ৰাজত্ব কৰি আছে, তেখেতসকলে আমাক যি প্ৰতিশ্ৰুতি দিছিলে আজিলৈকে এটাও আমাৰ সমাজক বা আমাৰ কমিউনিটিক দিব পৰা নাই। গতিকে কওঁ যে আমাৰ বিজেপি চৰকাৰে মানে এক পক্ষ হিচাপে তথা আমি ক'ব খোজোঁ যে আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে আমাক জনজাতিকৰণ দিম, মাটি পট্টা দিম, লগতে আমাৰ যি চাহ শ্ৰমিকৰ মজুৰি আছে বৃদ্ধি কৰি দিম বুলি কৈ আমাৰ পৰা ভোট ল'লে, আমাক ভোট দিবলৈ দিলে, কিন্তু আজিলৈকে সেই যি প্ৰতিশ্ৰুতি দিছিলে এটা প্ৰতিশ্ৰুতিও আমি আজিলৈকে দেখিব পোৱা নাই। অনাগত দিনতো যদি এই MLA ইলেকশ্যনৰ আগে যদি আমাৰ বিশেষ দৈনিক মজুৰি, জনজাতিকৰণ আৰু প্ৰপাৰলি যদি তদন্ত নহয় কাৰিগাঁৱৰ যি ঘটনা, তেতিয়াহ'লে আমিও অনাগত দিনত বা নেক্সট যিটো 2026 চনৰ যিটো ইলেকশ্যন আছে সেই ইলেকশ্যনত আমিও ভোট বৰ্জন কৰিম বুলি নকওঁ, কিন্তু আমিও আমাৰ ক্ষমতা আছে অসমত যে বিজেপি চৰকাৰক আমি এই চকীৰ পৰা নমাই বেলেগ ৰাজনৈতিক দলক চকীত
দিব পৰা আমাৰ ক্ষমতা আছে আৰু সেই তেনেকুৱা আমি ভাবিবলৈ বিকল্পটো ল'ম বা ভাবি তেনেকুৱা কৰিবলৈ আমি আগবাঢ়ি আহিম মাহে চকুৰে আমাৰ লোকক চাই আছে সেইটো আমাৰ অনুভৱ হৈছে কাৰণ আজিলৈকে যি প্ৰতিশ্ৰুতি দিছিলে এটা প্ৰতিশ্ৰুতি আমাৰ সমাজক বা আমাৰ মানুহক দিয়া নাই চাহ মজুৰি যিটো বৃদ্ধি কৰিব লাগে দিয়া নাই দৈনিক আমাৰ যি জনজাতিকৰণ গোটেইখিনি আপোনালোকে আমাৰ যিমান ডিমাণ্ডখিনি আছে আজি ইয়াতে আছে আপোনালোকে দিয়া হ'ব কপি কোনো এটা কিন্তু আমাৰ লগত যি প্ৰতিশ্ৰুতি দিছিলে আজিলৈকে পূৰণ কৰা নাই